Karbi Anglong district ke Inglong alongri. Inglong ke kom tenang bong pensitame BJP atom pen pidong amira chili rik tekangsi. Karbi Anglong ada datum pidong amir teki don wentilo. Bon sitame Karbi Anglong district along ke pidong amir kateki aphan me o elo mate me melo pupen pidong amir kateki pen chio don wentisi ripak arzan along mate Congress ai party along bang pharo trokra bang sirkep ke batum chipo ogdon wentilo. Pini Diphu Club asa hemalong bang pharo trokra bang sirkep ke batum pidong Amerika tiki pep COC ripa kalong chipa ogdun rinti. BJP party songja popen MLA abarim mate Karbi Anglong Autonomous Council EM abarim Jagat Singh Ingti EM abarim Pradip Diphusa lapen bang pharo trokra bang sirkep ke batum aphan Congress ai party pen Assam Pradesh Congress Committee Meipu Bhupen Kumar Bora Karbi Anglong District Congress Committee Meipu Sumrong Hang MP Barim Biren Singh Ingtia Tumari Dekpen Dengpon Laso ke Dengpon Amaya Long BJP Party Atum Sarkar Kachari ke Chok Chiapothak Than Pachinipo APCC Meipu Pen Pherang ke Atum Aphan Kapachinya Lamthe Arju Exida MLA abarim lapen EM abarim Jagat Singh Ingti pen BJP party atum sarkar kachari ke chok chalam the aputhak rana phan ka pachin yalam the arju accident आज इंडिया जीतेगा आज इंडिया जीतेगा ঐতিহাসিক দিন ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লৌহ মানৱী ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰো আজিৰ জন্মদিন আৰু আজি সমগ্ৰ ভাৰতবাসীৰ আশীৰ্বাদ আৰু আশাকাংক্ষা লৈ ক্ৰিকেট ৱৰ্ল্ড কাপত আমাৰ ভাৰত ইণ্ডিয়ান ক্ৰিকেট টিমে ফাইনেলত অংশগ্ৰহণ কৰিব আৰু সেই দিনটোতেই দুৰ্নীতিৰ ভূস্বৰ্গ হোৱা কাৰ্বি পাহাৰত এক নতুন বঁটা বলিবলৈ আৰম্ভ কৰিছে য'ত হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰংহাঙৰ যিটো এটিএমলৈ পৰিণত হৈছে সেইটো বন্ধ হোৱাৰ পথত কংগ্ৰেছৰ সপক্ষে মানুহ ওলাই আছে এতিয়া আজিৰ দিনটোতো এটা টেইলাৰ বুলিয়ে ক'লোঁ অপেক্ষা কৰক মই অহাকাইলৈ পুনৰ ডিমা হাছাওলৈ গৈ আছোঁ তাৰপিছত আকৌ আহিম আৰু 10 দিনৰ মূৰে মূৰে এনেকুৱা বৃহৎ সংখ্যক যোগদান হৈ থাকিব আমি কাৰ্বি পাহাৰক আমি ডিমাছাক পাহাৰখনক আমি প্ৰকৃতিৰ যিটো অনুপম সৃষ্টিলৈ পৰিণত কৰিম আৰু ইয়াত বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ লগতে তেওঁলোকৰ যিটো ৰাজনৈতিক অধিকাৰ অধিক ক্ষমতাৰ প্ৰশ্ন আছে সেই বিষয়টোতো কংগ্ৰেছ দল অধিক স্পষ্ট আৰু আহি থকা সময়ত কংগ্ৰেছ দলত আৰু অধিক মানুহে যোগদান কৰিব মই আৰু প্ৰদীপ ডিবুচা তাৰ লগতে আমাৰ বন্ধু বান্ধৱ আমি আজি কংগ্ৰেছত জইন কৰিলোঁ বিজেপি ত্যাগ কৰি আৰু বিজেপি আমি কিয় ত্যাগ কৰিছোঁ সেই কংগ্ৰেছত আমি কিয় জইন কৰিছোঁ সেই সম্পৰ্কে মই কিছু কথা ভাষণত মই উল্লেখ কৰিছিলোঁ মূল কথাটো হ'ল বিজেপি নিৰ্বাচনৰ আগত বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে কাৰ্বি আংলঙৰ ৰাইজৰ সমস্যা সমাধান কৰিম ৰাজনৈতিক সমস্যা সমাধান কৰিম অট'নমাছ ষ্টেট দিম গোটেই কথাবিলাক বহুত ক'লে কিন্তু যোৱা 5 বছৰত আমি কি দেখিলোঁ MOS যিটো চুক্তি স্বাক্ষৰ কৰিলে সেইটো ৰূপায়ণ নকৰিলে আৰু তাৰপাছত কেনেলেসকলৰ লগত বা কেনেলেৰ 6টা সংগঠন আছে সস্ত্ৰ সংগঠনৰ লগত যিটো চুক্তি স্বাক্ষৰ কৰিলে এইটো একো নকৰিলে আৰু শুনা কথাতে মই একজেক্টলি সেই ৰিপৰ্টবিলাক মই মোৰ হাতত এতিয়ালৈ তথ্যবিলাক অহা নাই কিন্তু 6টা সংগঠনত 5 কোটিকৈ পইচা দিছে আৰু সেই টকাটো আহি পাইছে বুলি কৈছে কিন্তু সেই সহস্ৰ সংগঠনবিলাক কেনেলৰ পৰা আৰম্ভ কৰি তেখেতসকলে একো গম নোপোৱাকৈ কেনেকৈ খৰচ হ'ল কি স্কিম ল'লে সেই গোটেই কথাবিলাক আছে তদন্ত কৰিলে গোটেই কথাবিলাক ওলাই আহিব আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলটো যিটো আমি দেখিছোঁ এইটো এটা কোম্পানী কৰ্পৰেট নিচিনা চলাই আছে বন্ধুসকল আপোনালোকে গম পাইছে যে আমাৰ এই জিলাখনৰ পৰা 3বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা আৰু 2বাৰ
আমাৰ অট'নমাছ কাউন্সিলৰ EM হিচাপে কাৰ্যনিৰ্বাহ কৰা আমাৰ জগত সিং ইংতি ডাঙৰীয়া আৰু প্ৰদীপ দুচাৰা ডাঙৰীয়া, প্ৰদীপ ডিফুচা ডাঙৰীয়া, লগতে আমাৰ বে ডাঙৰীয়া, তিনিগৰাকী জ্যেষ্ঠ নেতাৰ উপস্থিতিত 6 শতাধিক বিজেপি কৰ্মীয়ে আজি কংগ্ৰেছ দলত যোগদান কৰিছে। এইটো নিশ্চিতভাৱে আমাৰ সকলোৰে কাৰণে এটা প্ৰেৰণাদায়ক সময়। লগতে আজি আমাৰ সভাত আপোনালোকে দেখিছে যে আমি সকলোৱে টিম ইণ্ডিয়া জিকিবৰ কাৰণে আমি জয়ধ্বনি দিছোঁ, যাতে আজি আমাৰ গোটেই দেশৰ মানুহে উৎকণ্ঠাৰে বাট চাই থকা এই বিশ্ব বিজয় আজি আমাৰ ইণ্ডিয়া টিমে কৰিব পাৰে, আৰু সেইখিনি আমি আজি আলোচনা কৰিছোঁ। বিকজ মই ইমান দিনে মই যিমান পলিটিক্স ফ'ল' কৰিছোঁ, অবভিয়াছলি মই পলিটিকেল ফেমিলিৰ পৰা বিলং কৰোঁ, যেতিয়া মই ফ'ল' কৰিছোঁ পলিটিক্সটো। আৰু মই কংগ্ৰেছৰ দিনত যোনটো দেখিছিলোঁ আৰু এতিয়া যোনটো দেখিছোঁ সেইটোৰ ডিফাৰেঞ্চ বহুত ভাষ্ট হয়। চ' সেইটো কাৰণে মই ভাবোঁ যে কংগ্ৰেছ ইজ দ্য বেষ্ট অপশ্যন আমাৰ কাৰণে। কংগ্ৰেছে যদি ইয়াত আমি যদি চেঞ্জ বিচাৰোঁ, ভাল বিচাৰোঁ, বা আমি ভাবোঁ যে ডেভেলপমেণ্ট ইন দ্য ৰাইট মিনছ যদি হ'ব লাগে, তো কংগ্ৰেছ ইজ দ্য অনলি অপশ্যন উই হেভ। আৰু ৰাহুল গান্ধীয়ে যি কৰি আছে এতিয়া গোটেই দেশখনত, যি ধৰণে তেখেতে ইমান কষ্ট কৰি যোনটো তেখেতে মানে কংগ্ৰেছৰ মেছেজটো চবৰ আগত লৈ গৈ আছে, মই ভাবোঁ যে এজ এ ইউথ, এজ এন এণ্টাৰপ্ৰেনাৰ, এজ এ কনচাৰ্ণ চিটিজেন, মই সেইটো ষ্ট্ৰেংথেন কৰিবলৈ মই ট্ৰাই কৰোঁ। চ' বেচিকলি এইটো মোৰ ফাৰ্ষ্ট ষ্টেপ হয়। মই নাজানো মই কিমান আগবাঢ়িব পাৰিম বা কিমান কৰিব পাৰিম, কিন্তু আই উইল গিভ মাই 100% এণ্ড আই উইল ট্ৰাই মাই বেষ্ট টু ষ্ট্ৰেংথেন দ্য কংগ্ৰেছ পাৰ্টি ইন মাই অ'ন মিনছ।